हेलो गाइस स्वागतम জনাইছো সঞ্জয় ইউটিউব চেনেললৈ পোনপ্ৰথমে আপোনালোকৰ মৰম স্নেহ পাই আপোনালোকক বহুত ধন্যবাদ জনাইছো আৰু আগলৈ এনেকৈ আপোনালোকৰ পৰা মৰম স্নেহ পাই যাম বুলি আশা ৰাখিছো আহক আজি ভিডিওটো আৰম্ভ কৰো এক নম্বৰ কোৱেশ্চন হ'ল নিম্নলিখিত কোনটো চৰাই উৰিব নোৱাৰে এ হাঁহ বি কপৌ চি উটপক্ষী ডি কুকুৰা ইয়াৰ শুদ্ধ উত্তৰটো হ'ল চি উটপক্ষী সেকেন্ড কোৱেশ্চনটো হ'ল কম্পিউটাৰ এটাৰ মগজু কি এ মনিটৰ বি কিবোৰ্ড চি মাউস ডি সিপিইউ ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ডি সিপিইউ নেক্সট কুৱেশ্যনটো হ'ল আমি সৌৰ শক্তি ক'ৰ পৰা পাওঁ এ গছৰ পৰা বি সূৰ্যৰ পৰা চি চন্দ্ৰৰ পৰা ডি জুইৰ পৰা ইয়াৰ শুদ্ধ উত্তৰ হ'ল বি সূৰ্যৰ পৰা নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল এ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ বি জৱাহৰলাল নেহেৰু চি চৰ্দাৰ পেটেল ডি ডক্টৰ বি আৰ আম্বেদকাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বি জৱাহৰলাল নেহেৰু নেক্সট কুৱেশ্যনটো হ'ল কোনটো গ্ৰহ পৃথিৱীৰ আটাইতকৈ ওচৰত এ শুক্ৰ বি মংগল চি বুধ ডি বৃহস্পতি ইয়াৰ শুদ্ধ উত্তৰটো হ'ল এ শুক্ৰ নেক্সট কুৱেশ্যনটো হ'ল বিৰাট কোহলি কোনটো খেলৰ সৈতে জড়িত এ হকী বি দবা চি ক্ৰিকেট ডি বক্সিং ইয়াৰ শুদ্ধ উত্তৰটো হ'ল চি ক্ৰিকেট নেক্সট কুৱেশ্যনটো হ'ল কোনটোৱে আমাৰ তেজ বিশুদ্ধ কৰে এ হৃদয় বি বৃক্ক চি মগজু ডি যকৃত ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বি বৃক্ক নেক্সট কুৱেশ্যনটো হ'ল কোনটো অংগই আমাৰ তেজ পাম্প কৰে এ হৃদয় বি বৃক্ক চি মগজু ডি যকৃত ইয়াৰ শুদ্ধ উত্তৰটো হ'ল এ হৃদয় নেক্সট কুৱেশ্যনটো হ'ল ত্ৰিভুজ এটাৰ কিমানটা কাষ আছে এ দুটা বি তিনিটা চি চাৰিটা ডি পাঁচটা ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বি তিনিটা অন্তিম কুৱেশ্যনটো হ'ল জন গণ মন ৰাষ্ট্ৰীয় সংগীতটো কোনে লিখিছিল এ ৰবীন্দ্ৰনাথ ঠাকুৰ বি মহম্মদ ইকবাল চি বংকিম চন্দ্ৰ চেটাৰ্জী ডি গুলজাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ল এ ৰবীন্দ্ৰনাথ ঠাকুৰ মোৰ এই ভিডিঅ'টো চাই যদি ভাল লাগিলে তেন্তে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আপুনি যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেন্তে এনেধৰণৰ প্ৰশ্ন উত্তৰ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব থেংক ইউ